অসমীয়া সাহিত্যই সময়ৰ নানা উপলখণ্ড পাৰ হৈ আজি এটা মৰ্যাদাপূৰ্ণ স্থান পাইছে আৰু এই স্থানলৈ উন্নীতকৰণত যিকেইগৰাকী মনীষীয়ে নেতৃত্ব লৈছিল সেইসকলৰ মাজত সাহিত্যৰ অথলি লক্ষীনাথ বেজবৰুৱা স্বমহিমাৰে জিলিকি আছে। গল্প, উপন্যাস, প্ৰবন্ধ, ৰম্য ৰচনা, সমালোচনা, প্ৰহসন, জীৱনী, আত্মজীৱনী, শিশু সাহিত্য, ইতিহাস অধ্যয়নৰ লগতে কবিতা, নাটক আৰু সাংবাদিকতাৰ ক্ষেত্ৰখনতো বেজবৰুৱাদেৱৰ প্ৰভূত অৱদান আছে। মাতৃভাষাৰ প্ৰতি তেখেতৰ অগাধ প্ৰীতি আৰু কৰ্তব্যবোধ আছিল। কৃপাবৰ বৰুৱা ছদ্মনামত তেখেতে কৃপাবৰী ৰচনা লিখি এগৰাকী সমাজ সংস্কাৰকৰ ভূমিকা পালন কৰিছিল। এইগৰাকী ব্যক্তিক অসমীয়া জাতিয়ে সাহিত্যৰথী বুলি স্মৰণ কৰে, ৰসৰাজ বুলি গৌৰৱ কৰে। এইগৰাকী ব্যক্তিয়েই জাতিটোক প্ৰাণ খুলি হাঁহিবলৈ কৈছিল। তেখেতৰ সাহিত্য কৃতিৰ সৰ্বোৎকৃষ্ট অৱদান জাতীয় সংগীত। অ মোৰ আপোনাৰ দেশ। আজিৰ পৰা এটা শতিকা পূৰ্বে অত্যাধুনিক জীৱন যাত্ৰাৰ তিলমানো ৰেশ নোপোৱা সমাজখনৰ পৰা গৈ তেখেতে কলিকতাত অধ্যয়ন কৰিছিল, চম্বলত কাঠৰ ব্যৱসায় কৰিছিল। এটি সুৰীয়া গীত জাতিয়ে উচ্চশিৰে বুকুত হাত থৈ অতি ভক্তিভাৱেৰে সদায় গাব পৰাকৈ সৃষ্টি কৰা অমৰ গীত অ মোৰ আপোনাৰ দেশ। এনে এগৰাকী ব্যক্তিক জাতিয়ে কেতিয়াবা জানো পাহৰিব পাৰিব? অসমীয়া জাতি থাকে মানে তেখেতক সদায় স্মৰণ কৰি থাকিব। ময়ো স্মৰণ কৰোঁ আৰু তেখেতৰ সন্মানৰ অৰ্থে অংকন কৰিছিলোঁ বৃহৎ প্ৰতিকৃতি এখন। ক'ত কিদৰে অংকন কৰিলোঁ চাওঁ আহকচোন। বেকচাইডে দেখিছে আপুনি এখন ৱাল আছে আৰু ৱালখনত অসমৰ এখন নক্সা আঁকা আছে, মেপ এখন আঁকা আছে আৰু এইখন বহুত পুৰণা। ইয়াত নতুন জিলাখিনি অন্তৰ্ভুক্ত হোৱা নাই, সেয়েহে ইয়াত মই ৰং কৰি দিছোঁ আৰু ইয়াৰ ওপৰত এখন মই ছবি অংকন কৰিম লক্ষীনাথ বেজবৰুৱাৰ। এতিয়া আহক ছবিখনৰ দিশে আগবাঢ়োঁ। এখন ৱালতে অংকন কৰিছোঁ লক্ষীনাথ বেজবৰুৱা আৰু ইয়াতে মই এতিয়া লিখিম জাতীয় সংগীতটো, অসমৰ জাতীয় সংগীত। গতিকে আহক।
কলিকতাত অধ্যয়নৰত আন ছাত্ৰসকলক একত্ৰিত কৰি চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামীদেৱৰ সৈতে বেজবৰুৱাদেৱে অসমীয়া ভাষা উন্নতি সাধিনী সভা স্থাপন কৰে আৰু 1889 চনত জোনাকী আলোচনী প্ৰকাশ কৰে। আচলতে বেজবৰুৱাদেৱে লিখাৰ তাড়না অনুভৱ কৰিছিল যদিও নিজে স্বাচ্ছন্দ্যভাৱে লিখিব পৰা কোনো মাধ্যম নাছিল আৰু জোনাকী প্ৰকাশ কৰি তেখেতৰ সাহিত্য চেতনাই এটি বাটৰ সন্ধান পায়। 1909 চনত তেখেতে বাঁহী আলোচনী সম্পাদনা কৰে। পৰৱৰ্তী সময়ত তেখেতে সেই সময়ৰ প্ৰায়কেইখন বাতৰি কাকত আৰু আলোচনীত সাহিত্যৰ চৰ্চা কৰিছিল। এইগৰাকী মহান ব্যক্তিলৈ আমাৰ ভক্তিভৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল পায় তেন্তে লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।